নমস্কাৰ বন্ধু বান্ধৱীসকল, পূৰ্ণানন্দ জব আছাম চেনেলটোলৈ বহুত বহুত স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, অসমীয়া সাধাৰণ জ্ঞানৰ আজিৰ 6 নম্বৰ খণ্ডটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদিহে আপোনালোকে মোৰ চেনেলত নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ওচৰত থকা টিলিঙাটো বজাই দিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে প্ৰথমতে পাব। বন্ধু বান্ধৱীসকল, খণ্ড নং 5 আপোনালোকৰ মাজলৈ এটা প্ৰশ্ন এৰিছিলোঁ। প্ৰশ্নটো হৈছে, বিশ্বৰ কোনবিধ পক্ষীয়ে পোষ্টমেনৰ কাম কৰে? শুদ্ধটো হৈছিলে পাৰ চৰাই। কমেণ্ট কৰিছিলে নিৰ্মালী দেৱী। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, বিশ্বৰ কোনটো পক্ষীয়ে বাঘৰ দৰে মাত লগায়? বন্ধু বান্ধৱীসকল, সময় আৰম্ভ হৈছে। শুদ্ধ উত্তৰটো হৈছে বিতন পক্ষী, দক্ষিণ আমেৰিকাত পোৱা যায়। 2 নম্বৰ প্ৰশ্নটো হৈছে, কোনটো পক্ষীয়ে নিজৰ পোৱালীক গাখীৰ খুৱায়? সময় আৰম্ভ হৈছে। সময় শেষ হৈছে। উত্তৰটো হৈছে চমাগাদৰ। 3 নম্বৰ প্ৰশ্নটো হৈছে, সকলোতকৈ বুদ্ধিমান মাছ কি? সময় আৰম্ভ হৈছে। সময় শেষ হৈছে। শুদ্ধটো হৈছে ডলফিন। ডলফিন আটাইতকৈ বুদ্ধিমান মাছ। 4 নম্বৰ প্ৰশ্নটো হৈছে, সকলোতকৈ ভয়ানক মাছ কি? সময় আৰম্ভ হৈছে। সময় শেষ হৈছে। শুদ্ধটো হৈছে শাক। মাছৰ ৰজা বুলি কোৱা হয়। আপোনালোকৰ মাজলৈ আগবঢ়া অন্তিম প্ৰশ্নটো হৈছে, সকলোতকৈ তীব্ৰ গতিত বেগাই যোৱা মাছটোৰ নাম কি? সময় আৰম্ভ হৈছে। সময় শেষ হৈছে। বন্ধুসকল, সকলোতকৈ তীব্ৰ গতিত বেগাই যোৱা মাছটোৰ নাম হৈছে চেলফিছ। প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ অতিক্ৰম কৰে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে ভাল পাইছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।